নমস্কাৰ স্বাগতম জনাইছো ব্ৰহ্মপুত্ৰ ইপাৰৰ নতুন এটি ভিডিঅ'লৈ আৰু এই ভিডিঅ'টো হঠাতে বনোৱা হৈছে আৰু মই আজি ভিডিঅ'টো বনোৱাৰ মূল কাৰণ হ'ল নতুন বৰ্ষ আহি আছে আৰু সকলোকে নতুন বৰ্ষ আগতীয়াকৈ শুভেচ্ছা জনাইছো আৰু নতুন বৰ্ষৰ শুভেচ্ছাৰ লগতে এটা মেছেজো দিব বিচাৰিছো আৰু মেছেজটো হৈছে যে এতিয়া ড্ৰিংক এণ্ড ড্ৰাইভৰ ওপৰত চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে যি কঠোৰ নিৰ্দেশ দিছে তেওঁলোক সেই নিৰ্দেশ আমি ৰাইজে মানিব লাগে আৰু সেই ওপৰতে সেই ড্ৰিংক এণ্ড ড্ৰাইভৰ ওপৰতে মানে কেনেকৈ আৰক্ষীৰ পৰা মানে আৰক্ষী নিৰ্দেশ মানিব লাগে তাৰ ওপৰতে আমাৰ চৰাইদেউৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং ছাৰ আছে আৰু আমি সুধাকৰ সিং ছাৰৰ লগত কথা পাতিম। ছাৰ নমস্কাৰ, আমাৰ ব্ৰহ্মপুত্ৰ ইপাৰ ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনালোকৰ চেনেল যোগেদি মই চৰাইদেউ সকলো ৰাইজক মই আগন্তুক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনাৰ চেনেল যোগেদি মই সকলোকে জনাব বিচাৰিছোঁ যে নতুন বছৰ আহিলে সকলোৱে বৰ ফূৰ্তি কৰে, ফূৰ্তি কৰক, খুব ভাল কথা, কিন্তু যান বাহন চলাওঁতে সাৱধান হওক আৰু নিচাযুক্ত বস্তু খাই যান বাহন চলাব নালাগে। কেলে সকলোৰে জীৱন বহুত প্ৰেচিয়াছ, সেইকাৰণে সকলোক মই এইটো আহ্বান জনাইছোঁ যে নিচাযুক্ত বস্তু খাই যান বাহন নচলাব আৰু খুব ফূৰ্তি কৰক আৰু নতুন বছৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ ছাৰ। আমাৰ ছাৰে যি কথা কৈছে, যি আমাক আদেশ দিছে, আমি সকলোৱে মানিব লাগে যাতে, আৰু ভিডিঅ'টো থুলমূলকৈ বনাইছোঁ যাতে আপোনালোকে চাব আৰু কথাষাৰ যাতে আমাৰ ৰাখে আৰক্ষী প্ৰশাসনৰ আৰু চৰকাৰো যাতে মানে। ধন্যবাদ। জয় অসম।